গাইস আজি আমি আহিছোঁ ডাউন দিল্লী কি মশুৰ চিকেন বিৰিয়ানী ৰেষ্টুৰেণ্টত। তো বিৰিয়ানী খাব আহিছোঁ। এই এঞ্জেলো ভাই আহিছে, এঞ্জেলো ভাই চুৰুৱে কৰি পেলাই খাবলৈ। তো গতিকে মই দেখাই আছোঁ এই দোকানখন এই আছোঁ। তো ইয়াত আছে সম্পূৰ্ণ সৰু মৰু দোকান আছে। তো গতিকে ইয়াত আহিলোঁ খাবলৈ, আজি বিৰিয়ানী টেষ্ট কৰি চাবলৈ, ছানডে স্পেচিয়েল। তো আপোনালোকক দেখাই আছোঁ খাই কেনেকৈ লাগে মই আপোনালোকক কৈ আছোঁ। ओके गाइस আমি দুজনে ইয়াত বিৰিয়ানী খালোঁ। বিৰিয়ানী খাই দুজনে ফেঞ্চি বজাৰলৈ গ'লোঁ। মোৰ কিছুমান পাৰ্চনেল কাম থকাৰ বাবে সেই কাম কৰি শেষ কৰিলোঁ। উভতি আহোঁতে আমি দুজনৰ মাজত প্লেনিং হৈ আমি ডাইৰেক্ট গ'লোঁ চানমাৰী ব্ৰিজ। চানমাৰী ব্ৰিজৰ পৰা আমাৰ কি প্লেনিং হ'ল, ক'ত গ'লোঁ আপোনালোকে চাবলৈ আগলৈ ভিডিঅ' চাই থাকক। यारों जी भर के झील पल लगता है आजकल दौर अपना आएगा। यारों जो खुद पे हो यकीन तो जिंदगी हंसी तुझे कल बुलाएगा। ফাইনেলি আহি পালোঁ মই চানমাৰী ব্ৰিজলৈ। তো চানমাৰী ব্ৰিজৰ কিছুমান দৃশ্য আপোনাক দেখুৱাই গৈ আছোঁ। বতাহ বলি আছে, গাড়ী গৈ আছে। ভাল লগা দৃশ্য এয়া, ইয়াত আহিলে বেলেগে এটা ভাল লাগে আৰু যিহেতু। তো মই আহিলোঁ লগৰ লগত ফুৰিবলৈ, লগৰে গ'লে ফুৰিব যাওঁ বোলে। চ' মই ওলাই আহিলোঁ। তো আপোনালোক দেখাইছোঁ 360 ভিডিঅ' এটা। How can I love you more? Oh, how can I love you more? ফাইনেলি আমি ইয়াত আহিলোঁ। ইয়াত থাকিলোঁ অলপ দেৰি, ইয়াত ভাল লাগিল। তো লগৰজনে কৈ আছে আমি GMC টিভি টাৱাৰ যাম। এতিয়া আপোনালোক দেখাম GMC টিভি টাৱাৰ কোনফালে হয়, কি আছে কি নাই আপোনালোকে চাই থাকিব। ভাল লাগিব গৈ। তো টিভি টাৱাৰ ন টিভি টাৱাৰ। চ' এঞ্জেলো লগত আছে, এঞ্জেলো ভাই আমাৰ হিৰ' ভাই। ত' আমাৰ ৰেকিব ভাইৰ বাইক আজি পাই গ'লোঁ। চ' ৰেকিব ভাই দিলে। গতিকে গৈ আছোঁ আমি, চাই থাকিব। গাড়ীটো বেলেগৰ থাকে আৰু আমি মজাকৈ ফুৰি আছোঁ পূৰা। থেংক ইউ ৰেকিব ভাই গাড়ী দিয়াৰ বাবে, আজি ছানডে এনেই বৰিং ছানডে ধুনীয়া কৰি দিয়াৰ বাবে। বলক আপোনালোকক দেখা গৈ থাকিম। বলক আমি যাবলৈ ওলালোঁ। ফাইনেলি গৈ আছোঁ আমি টিভি টাৱাৰ। ফাইনেলি আছোঁ এতিয়া ইয়াৰ পৰা বাই বাই টাটা। চানমাৰী ব্ৰিজৰ পৰা আমি গৈ আছোঁ বেলেগ ডেষ্টিনেশ্যন। আপোনালোকে চাই থাকিব, আপোনালোকে চাই থাকক। বলক মোৰ লগত টিভি টাৱাৰ চাবলৈ। মানে টিভি টাৱাৰ ওলাই আছে, বাকী কথা নাই মুখত। গতিকে টিভি টাৱাৰকে চিঞৰি আছোঁ। আপোনালোকে বৰ নাপাব, চাই থাকিব। বলক जीने दे दर्द है तो सीने दे ख्वाहिशें अनजान है। অ'কে গাইজ দেখি আছে সেইখন পাহাৰ। সেই পাহাৰত আমি গৈ আছোঁ এতিয়া, মই আৰু এঞ্জেলো ভাই লগত আছে। এঞ্জেলো ভাই ড্ৰাইভ কৰি গৈ আছে মোৰ লগত। থেংক ইউ ছ' মাছ এঞ্জেলো ভাই, তুমি মোৰ লগত অহাৰ কাৰণে। তো গতিকে গৈ আছোঁ। চ' সেইখনেই পাহাৰ, যিখন পাহাৰত মই যাম এতিয়া। তো মানুহ চহক ইয়াত ভাঙাগড়ত আছোঁ আমি এতিয়া। তো চক মাৰ্কেট, ইয়াত মাৰ্কেট বহে, মানুহ বহুত ভিৰ আছে। ভাঙাগড় মাৰ্কেট কি কয় জেগাটো? GMC হস্পিটেল। GMC হস্পিটেল, এইটো খালি GMC হস্পিটেল। সেইকাৰণে ইয়াত মাৰ্কেট ডাঙৰ GMC মেডিকেল কলেজ ন। ইয়াত টিভি টাৱাৰ। চ' ইয়াৰ পৰা দৃশ্য দেখিব পাৰে আপোনালোকে। গোটেই গুৱাহাটী দেখি পায়। দেখাই আছে আপোনালোকে গোটেই গুৱাহাটীৰ। কেমেৰাত ভালকৈ নাহিব পাৰে যদিও দেখাই গৈ আছোঁ। ত' উঠি আহোঁতে বেলেগ মজা লাগিলে। তো গতিকে চবেই ইয়াত আহিছে, ছানডে ফুৰিব আহিছে। তো ময়ো আহিলোঁ ফুৰিব। পৰা আপোনাক দেখাইছোঁ এটা টাৱাৰ আছে, এইটোকে টিভি টাৱাৰ বুলি কৈছে ন। টিভি টাৱাৰ সেইটো হয় ন। তো গতিকে দেখিছোঁ টিভি টাৱাৰ। এইটো আপোনাৰ পিছফালে দেখি আছে। এইটোকে টিভি টাৱাৰ বুলি কয়। চ' ইয়াত আহি ভাল লাগিলে। আৰু আগফালে যাবি, এফালে দি যাব পাৰে। তো সেইফালেদি ওলাই যাম আমি আৰু মই। ইয়াত আহিব আপোনালোকে যদি অহা নাই, কোনে গুৱাহাটীত থাকে। ভাল লাগে, গুৱাহাটীৰ বাহিৰৰ ধুনীয়া প্লেচ, মজা প্লেচ। আৰু মজা প্লেচ আছে। এইটোৱে মজা প্লেচ। আৰু গীতা মন্দিৰ কেতিয়া নেক্সট টাইম যাম, আৰু নেক্সট ছানডে আমি যাম। আৰু ইয়াত ভাল পোৱাৰ লগত আহিব। গতিকে আমিতো অকলে আহিছোঁ। বলক
Okay guys, এইটো হৈ গ'ল মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ, চাই লওক। তো এইটো হৈ গ'ল টিভি টাৱাৰ, কিমান ওপৰ চব। অ'কে গাইছ, অন্য চিক্ৰেট জেগালৈ গৈ আছোঁ আমি। তো গতিকে ৰেকিব বাইক লৈ ওপৰলৈ গ'ল, মই খোজকাঢ়ি আহিছোঁ, ভাল লাগিলে মোক ঠাইখিনি। তো গতিকে মই খোজকাঢ়ি গৈ আছোঁ। ৰেকিব বোলে চৰি, এঞ্জেলো। তো গতিকে চাই যাওক, পাহাৰৰ মাজে মাজে উঠি গৈ আছোঁ মই খোজকাঢ়ি। ভাই কি ধুনীয়া জেগা, মই দেখুৱাই গৈ আছোঁ আপোনালোক দৃশ্য কিছুমান পাহাৰত উঠা, পাহাৰৰ পিছফালৰ আগফালৰ দৃশ্যটো চাই যাওক। লাইফত যি কি নহওক এনেকুৱা ঠাই আহি বহুত ভাল লাগে। দিন দুপৰীয়া আমি ডিউটি কৰি থাকোঁ, ছানডে এটা ছুটি পাওঁ, সেই ছানডে সময়খিনি অ'কে গাইজ, আমি আহিছোঁ গুৱাহাটীৰ একদম টপ পাহাৰত, JMC পাহাৰ বুলি কয়, নাজানো ভালদৰে। তো গতিকে নাজাৰা চওক, নাজাৰা এতিয়া কুঁৱলী আহিছে, গতিকে আপোনালোকে কেমেৰাত ভালদৰে দেখিব পাৰে যদিও। আহিছোঁ, এঞ্জেলো ভাই আগফালে গৈ আছে। তো থেংক ইউ ছ' মাছ এঞ্জেলো ভাই, ইমান ধুনীয়া জেগা ফুৰাব অনাৰ কাৰণে। তো ৱাও ভাই, কি ক'ম বে, হিউজ নাজাৰা, একদম মানে দিৱানা হৈ গৈছে, দিৱানা মানে চাব লগা। হ'ল গোটেই গুৱাহাটী, পৰিব লৈছিলোঁ, গোটেই গুৱাহাটী দেখি পাই আছোঁ ইয়াৰ পৰা, সম্পূৰ্ণ গুৱাহাটী টাউন দেখি পাই। ৱাও, আপোনালোকে ট্ৰেইনৰ মাতো শুনিব পাই আছে, চব গুৱাহাটীৰ নাজাৰা দেখি আছোঁ, মই আপোনালোকক দেখাই আছোঁ। সেই নাজাৰাখন আপোনালোকে চাই থাকিব চব, গোটেই গুৱাহাটী চব। এয়া হ'ল আমাৰ গুৱাহাটী, অসমৰ মহানগৰ। গতিকে কিমান ডাঙৰ গুৱাহাটী, ইয়াৰ পৰা সম্পূৰ্ণকৈ আপোনালোকে চাব পাৰে। টপ ফ্ল'ৰত, পুৰা টপত আছোঁ আমি, পাহাৰৰ টপত। গতিকে থেংক ইউ ছ' মাছ এঞ্জেলো ভাই, ওৱান মোৰ টাইম। ইয়াত আহিছোঁ, ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ইয়াত। অ'কে, এঞ্জেলো ভাই আগত 2 বছৰ আগত আহিছিলে বোলে, একো নাছিলে। গতিকে এতিয়া পাহাৰ চাহাৰ কাটি ইয়াত ঘৰ বনাই আছে, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। গতিকে মেচিন চেচিন আনি থৈ দিছে। গতিকে নাজাৰা আছোঁ। অ'কে, গোটেই গুৱাহাটী আপোনালোকে দেখি পাই আছে, গোটেই গুৱাহাটী। बनाती है जो तू वो यादें जाने संग मेरे कब तक चले, इन्हीं में तो मेरी। বন্ধুসকল, আপোনালোকেও আহিব ইয়াত ফুৰিবলৈ, সময় পালে, সময় মিলাই। সময়টো নাথাকে প্ৰায় মানুহৰ হাতত, কাম 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 ব্যস্ততাৰ মাজত ওলাই আহিব, ইমান ধুনীয়া ঠাইডোখৰ ফুৰিব, ঘূৰিব, তো ভাল লাগিব। গোটেই গুৱাহাটীখন দেখি পাইছোঁ ইয়াৰ পৰা, আৰু মই অকণ ওপৰত উঠি গৈ আছোঁ। ভাল ভাল ঠাইখিনি চাব। বেছিকেলি ফুৰিব জেগা এনেই নাথাকে, আমি য'ত ধুনীয়া জেগা পাওঁ তালৈ গুচি যাওঁ। গতিকে আজিও আহি গ'লোঁ, এনেই ওলাই আহিছিলোঁ। গতিকে ওলাই আহোঁতে লগৰ ক'লো ব'লা ফুৰিব যাওঁ। তো গতিকে মই ওলাই আহিলোঁ ৰুমৰ পৰা, ফুৰিব চব এই ঠাইডোখৰৰ মই 360 ভিউ দেখায়। উঠা এই ঠাইডোখৰৰ নাম কি অ'? নবীন নগৰ নেকি? একদম টপ, পাহাৰৰ টপ হয় ন এইটো পাহাৰৰ টপ ইয়াৰে। এই ঠাইডোখৰত নবীন নগৰ বুলি কোৱা হয়, কোঠাই কৈছে। গতিকে গাইজ, মই ইয়াতে ভিডিঅ'টো সামৰণি মাৰোঁ। আজি ফুৰিলোঁ, ঘূৰা কিছুমান দৃশ্য দেখাব চেষ্টা কৰিলোঁ। আজি ছানডেৰ দিনত নতুনকৈ ব্লগ কৰি আছোঁ, গতিকে ইমান অহাও নাই। গতিকে আপুনি যদি চাই ভালকৈ চাব। সেয়াই আৰু ঘূৰি ফুৰা সময়খিনি মই মেম'ৰেবল টাইমখিনি, সময়খিনি মই সাঁচি ল'ব বিচাৰোঁ। গতিকে এয়াই মোৰ ভিডিঅ'। এইবিলাকে থাকিব, নিজকে ইম্প্ৰুভ কৰি গৈ থাকিম লাহে লাহে। গতিকে এতিয়া ইম্প্ৰুভ হোৱা নাই, নতুন ষ্টাৰ্ট কৰিছোঁ। সময়ো নাপাওঁ, মই এভৰি ছানডে মই ভিডিঅ' এটা বনাব চেষ্টা কৰোঁ। গতিকে ছানডে মিছ নকৰোঁ আৰু। গতিকে থেংক ইউ গাইজ, লাষ্ট ভিডিঅ' যোনে চাই দিলে, তো থেংক ইউ। তো এই ভিডিঅ'টো চাব অকল, এই বেছি একো খাছ নাছিলে এই ভিডিঅ'ত। গতিকে বেয়া চাই নাপাব আপোনালোকে যে চাই সময় ৱেষ্ট হ'ল বুলি ভাবে। তো
আহি ভাল লাগিল এই ঠাইটোত আপোনালোকে আহিব নিজৰ বন্ধু বান্ধৱীসকলৰ লগত টাইম সময়খিনি স্পেণ্ড কৰিব ইয়াত ভাল লাগিব আহি থেংক ইউ ইমানেই আছিলে ভিডিঅ' তো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সেয়াই আৰু থেংক ইউ ছ' মাছ লগ পাম নেক্সট ছানডে নেক্সট ভিডিঅ' টিল দেন টাটা বাই বাই